ৰখাই দিলে যে এনেকৈ মনে মনে বহি থকা মানুহৰ লগত মই কিন্তু গাড়ী চলাব শিকিব নোৱাৰোঁ দেই জিতু তোমাক এটা কথা কওঁনে কোৱা মই জীৱনটোক অলপ বেলেগ ধৰণে চাওঁ সৰু সৰু কথাতেই মই ডাঙৰ ডাঙৰ সুখবোৰ বিচাৰিব খোজোঁ মই ভাবোঁ মানুহে সদায় হাঁহিয়ে থাকিব লাগে হাঁহি থাকিবলৈতো কিবা কাৰণ লাগিব ন এনে মিছাতে হাঁহি থাকিলে মানুহে পাগল বুলি ক'ব মই ভাবিছিলোঁ লোক কিয়া কহেংগে সেই জাতীয় কথাটো তুমি পাত্তা নিদিয়া বুলি মানে কি ক'ব বিচাৰিছা তুমি ঘৰৰ পৰা পলাই অহা নাই জানো এতিয়া মানুহৰ কথা ভাবি আছা যে হ'ব হ'ব বুজি পালোঁ মই এতিয়া গাড়ী ষ্টাৰ্ট দিয়া ঠিক আছে কিন্তু মোৰ এটা কণ্ডিশ্যন আছে কণ্ডিশ্যন একে ৰাস্তাত গাড়ী চলাই চলাই মই বহুত বৰ খাইছোঁ বোলা ন ক'ৰবাত পাহাৰীয়া ফালে যাওঁ পাহাৰীয়া মানে মেডিকেল কলেজৰ ফালে পাহাৰীয়া ৰাস্তা আছে যাবা ইছ ৰাম সেই ৰাস্তাখন ষ্টাৰ্ট হোৱাৰ আগতে শেষ হৈ যায় আৰু পাহাৰীয়া একো ফিলে নাপাওঁ হেল্ল' মেডাম তোমাক কেনেবাকৈ সেই শ্বিলং তিলং যোৱা ধান্দা নাইতো আৰু তোমাক এতিয়া মই গাড়ী শিকাবলৈ শ্বিলংলৈ যাব লাগিব নেকি গাড়ী শিকোৱাৰ লগত অলপ ফুৰাও হৈ যাব নাই নাই পাজিয়ে মোক খাব চিৰিয়াছলি মানে মোৰ কোনো ভেলিউৱে নাই চি ইনষ্ট্ৰাক্টৰৰ কাম কিন্তু ষ্টুডেণ্টৰ মেণ্টেল হেল্থৰ প্ৰতি ধ্যান দিয়াটো হয় কিন্তু দেই কি হ'ল মন বেয়া কৰিছে যে আমাৰ ক্লাছ শেষ হ'বলৈ আৰুতো বেছি দিন নাই তাৰ পাছত আৰু এইবোৰ এক্সপিৰিয়েঞ্চ নহ'ব
এটা কথা সুধোনে আমাৰ ক্লাছ শেষ হৈ যোৱাৰ পিছত আকৌ লগ পামনে আমি সেইটো ভগৱানে জানিব যে আমি লগ হ'ম নে নহ'ম আমাৰ মনতো নাথাকিব পাৰে তুমি ইমান আনপ্ৰেডিক্টেবল কেলে একো কথাই তুমি চিধাকে আনচাৰ নিদিয়া চব কথাতে কিবা না কিবা এটা বাক থাকিবই হা তুমি ঠিকেই কৈছা কিন্তু তোমাৰ মনে নকয়নে যে ইয়াৰ আঁৰত কিবা এটা ৰিজন আছে কি চৰি মানে আচলতে মই বুজি পোৱা নাই আমাৰ চাৰিওফালে যি হৈ থাকে তাৰ আঁৰত সদায় কিবা এটা ৰিজন থাকে নাথিং হেপেন্স উইদাউট এনি ৰিজন বুজিছা অলেখ মনত আছে কাহিনী হেজাৰ নোৱাৰিবা বুলি নকৰিবা বেজাৰ অলেখ মনত আছে কাহিনী হেজাৰ নোৱাৰিবা বুলি নকৰিবা বেজাৰ ৰং বিৰঙৰ গাড়ী তাতে ৰঙা ৰঙাইল ৰাজপথত আছে ভৰি দেখুৱেল সপোন আছে ড্ৰাইভিং চিটত বহা হেঁপাহো আছে লং ড্ৰাইভ যোৱা